বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে আলাপ আৰু আলোচনা কৰিছে। দৰাচলতে আজিৰ এই দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি এক বিশাল শ্ৰদ্ধাঞ্জলি। কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই আজি পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ আদৰ্শৰে আমি বড়ো জাতিক সকলো দিশৰ পৰা আগবঢ়াই লৈ যোৱাৰ সংকল্প আকৌ এবাৰ আমি একেলগে সামগ্ৰিকভাৱে গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে বড়ো নেতৃত্বত আমাৰ বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু সামগ্ৰিক বিকাশৰ বাবে কাম কৰি যোৱাৰ বাবেও তেখেতসকলক মই আবেদন জনাইছোঁ। বড়ো আৰু অনাবড়োৰ মিলনৰ ভূমিৰূপে বড়োলেণ্ড অঞ্চল ভাৰতৰ ভিতৰতে এক বিকশিত আৰু উন্নত অঞ্চললৈ ৰূপান্তৰিত হ'ব তাৰ বিশ্বাসো আজি আমি সামগ্ৰিকভাৱে সদনে বড়ো ৰাইজ আৰু বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত অৰ্পণ কৰিছোঁ। প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰে এটা সময় থাকে, যিটো সময় তেওঁ উৰেটো জীৱন আনন্দৰে সৈতে সোঁৱৰণ কৰে, যাক নেকি ইংৰাজীত হাই পইণ্ট অফ হিজ কেৰিয়াৰ বুলি কোৱা হয়। অৰ্থাৎ এজন ব্যক্তিৰ জীৱনৰ এজন ব্যক্তিৰ প্ৰফেশ্যনেল জীৱনৰ আটাইতকৈ উচ্চতম সফলতাৰ বিন্দু। মই ভাবোঁ এখন অখণ্ড অসমৰ সমন্বয়েৰে পৰিপূৰ্ণ মহা অসমৰ প্ৰতিচ্ছবি আজি কোকৰাঝাৰৰ বিটিআৰ অঞ্চললৈ লৈ আহিবলৈ পোৱাটো মোৰ কেৰিয়াৰৰ মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সফলতাৰ মুহূৰ্ত। পৰম পিতাৰ ওচৰত মই ধন্যবাদ জনাইছোঁ যে নতুন প্ৰজন্মৰ অসমৰ বাবে আমি এখন সুৰক্ষিত সমন্বয়েৰে পৰিপূৰ্ণ মহান অসম এৰি থৈ যাব পাৰিম। আজিৰ এই দিনটোত কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োদেৱক এই সকলো ব্যৱস্থা আৰু আমাক আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আজিৰ দিনটোত কৃতজ্ঞতা জনাইছোঁ। Assam is a state where different tribal groups and ethnic community used to live in peace. But post 1985, the Bodoland Territorial Council region has seen most violent agitation seeking a geographical political division of Assam. That agitation has claimed thousands of lives and with all practical purpose, the dialogue and discussion between the Bodo and the Assamese community had come to a standstill. However, post 2019, because of the leadership of Honorable Prime Minister Shri Narendra Modi and Home Minister Shri Amit Shah, and due to the absolute maturity and leadership shown by the Bodo leadership, today Bodoland has become symbol of unity, symbol of cooperation. Assam Assembly symbolizes unity of Assam. Assam Assembly symbolizes political unity of Assam. Today, Assam Assembly, making a departure from the tradition, has come to Kokrajhar and